खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि गहपुराव मोनसे मुगैथाव जाथाय बिपुल बरिक मुंनि सासे सुबुङा सुकुर हुसेनखौ खास्रि बिस्रि बुथारदों। नंगौ मोनसे गिख्रंथाव आरो मुगैथाव जाथाय गहपुराव सुकुर हुसेन मुंनि सासे सुबुंखौ बिपुल बरिक मुंनि सुबुङा खास्रि बिस्रि बुथारदों। मख'नो गोनांदि गहपुर टाउननि वार्ड नं 9 नि थागिबि सुकुरा गावनि न'नि साखाथियाव थानाय खानिबारि मिनि स्टेडियाम सिङाव तास गेलेगासिनो दंमोन। बे समावनो बिपुल बरिकआ आखायाव लावथि लानानै फैनानै बिथांखौ खनले खनले बुदों। बुथारगिरि बिपुलआ गहपुर पुलिस थानायाव गावखौ गथायो। पुलिस हानजाया जाथाय जानाय जायगायाव सहैनानै जाथायनि सायाव नायबिजिरनायखौ जागायदों। नाथाय बुथारनायनि जाहोनखौ दासिमबो मिथिनो मोननाय जायाखै। बेसिकली আজি আমি মোক খবৰ ওচিয়ে গহপুৰে দিলে যে ৰিগাৰ্ডিং কিবা এটা ইনসিডেন্ট হৈছে আমাৰ কণিপুৰ ষ্টেডিয়ামত। সো একৰ্ডিংলি যেহেতু আননেচাৰেল ডেথ হয় এইটো, সেইকাৰণে আমি এজন মেজিষ্ট্ৰেটে ইনকুৱেষ্টটো কৰিব লাগে ৰিগাৰ্ডিং অন স্পট কি হৈছে কি নাই। সো সেই খবৰ মৰ্মে মই আহিলোঁ, আহি কিনে দেখিলোঁ এজন মানুহ এটা আছে। তেওঁৰ খবৰ লওঁতে গম পালোঁ তেওঁৰ নাম সুকুৰ হুছেইন। তেওঁৰ ঘৰ ইয়াতে আমাৰ কণিপুৰতে। সো ঘটনাটো বিশেষ যিজন আছামী আছিলে তেওঁ ইতিমধ্যে আমাৰ পুলিচ থানাত গৈ নিজকে জমা সেয়া কৰিছে। তেওঁলোকে থানাতে আছে। তেওঁ যিখন চোকা অস্ত্ৰৰে ব্যৱহাৰ কৰিছিলে গোটেইখিনি তেওঁ পুলিচৰ আগত জমা দিছে। সো বিশেষ এতিয়া আমাৰ তদন্ত চলি আছে, আমি বৰ ক'ব নোৱাৰিম। বাট এইটো গম পায় যে তেওঁলোকৰ কিবা কি ঘটনা হৈছিলে বা এতিয়া ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন গম পোৱা যাব। বাট যিখিনি চালোঁ বেলেগ বডিটোত মানে তেওঁ চোকা অস্ত্ৰৰে পিছফালে অলপ বাৰ কৰিছিলে চাগে। এতিয়া সেইটো ফৰেঞ্চিকে টেষ্ট কৰি আছে, কিন্তু মই যিখিনি ভিজুৱেলত পাইছিলোঁ আমিতো খুব চোকা মানে এটা জেগাতে খুব দকৈ ঘাপ এটা আছে। এতিয়া তেওঁলোকে কোনখন কি ৱেপন ইউজ কৰিছে এইটো ফৰেঞ্চিকত টেষ্ট কৰা যাব। তো কিন্তু বেচিকেলি তেওঁৰ আফটাৰ ডেট অবজেক্টটোৱে মাৰাৰ পিছত ব্লিডিঙতে তেওঁলোক চাগে ডেথ হৈছে। চ' ফাৰ্ডাৰ আমি এতিয়া তেওঁক পষ্টমৰ্টেমত লৈ যোৱা যাব। দেন বাকীখিনি ঘটনা বাকী বডিত কোনো ধৰণৰ বেলেগ আঘাত নাই। বাকী আৰু কি চাৰ্কামষ্টেঞ্চত হ'ল, কি পৰিস্থিতিত এইটো ঘটনা হ'ল, এইটো বিষয়ে আমি এতিয়া ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব আমাৰ পুলিচ বিষয়ে, তেতিয়া তেওঁলোকে গম পাব। ঠিক আছে, আমি গম নাপাওঁ, আহিছোঁ জাষ্ট আহি পেলাই চাইছোঁ হাল্লা কৰাত মানুহ যিহেতু মানুহটো কাটি দিছে বুলি কৈছে। কেনেকৈ কাটিছে গম নাপাওঁ ন, এইটো কিহে মাৰিছে? দাৱেদি মাৰিছে বুলি। দাৱদি মাৰিছে ন? এতিয়া কোন জেগাত হৈছে ঘটনাটো? ঘটনাটো আপোনাৰ কণিবৰী মিনি ষ্টেডিয়ামত। ইয়াত কি কাৰণে আহিছিলে মানুহজন? তাছ খেলিবলৈ। তাছ খেল হয় সদায় ইয়াত তাছ খেল হয়। তাছ খেলাতে কাজিয়া হৈছে? কাজিয়া হৈছে গম নাপাওঁ, আমি অহা নাছোঁ। এনে তাছ খেলাতে হৈছে নে ঘটনাটো? তাছ খেলাতে হৈছে ঘটনাটো। কোনে কাটিলে? সেইটো নামটো বিপুল বুলি ওলাইছে। তেখেতৰ ঘৰ ক'ত? যিজনে মাৰিছে তেখেতৰ ঘৰ কাষতে শুনিছোঁ। আৰু এইজন মানুহৰ নামটো কি? সুকুৰ হুছেইন। কোন জেগাত ঘৰ? ঘৰটো এই পঞ্চায়তৰ পাছফালে কণিবৰী ওচৰা ওচৰি। ঘটনাটোতো আমি সঠিককৈ নাজানো। মই ঘৰতে শুই আছিলোঁ, তেতিয়া বাইদেউক বোলে কোনোবাই ফোন কৰিলে যে চকুৰদাক বোলে কোনোবাই কাটি পেলালে। তো মই বাইক লৈ আহিলোঁ। আহোঁতে সময়ত আহি পাওঁতেই মানে চালোঁ যে এম্বুলেঞ্চো আহিছে। অহাৰ পিছত তেওঁ মানে কি ক'লে, আহি যেতিয়া মই সোমাই চালোঁ ইয়াত তেওঁ মানে ডেড হৈ পৰি আছে। এম্বুলেঞ্চো আহিলে, সেইটো সময়ত চবে ক'লে যে এম্বুলেঞ্চত উঠাই দিয়া বুলি। তো মই ঘটনাটো কোন জেগাত হৈছিলে? ঘটনাটো আহি পেলাই মই ইয়াতে পাইছোঁ। কোন জেগাটো? জেগাটো কণিবৰী মিনি ষ্টেডিয়ামত। তাত কি হৈ আছিলে? কি কাৰণে ষ্টেডিয়ামত? সেইটোতো নাজানো। ইয়াত কি তেওঁলোকে আছিলে, মইতো নাছিলোঁ ইয়াত। কোনে মাৰিছে কাটিছে বাৰু? সেইটোও দেখা নাই মই। নামটো কি? এনে মানুহৰ মুখততো শুনিছোঁ বিপুল বুলি।